हेलो हाय नमस्कार সকলোকে আপোনালোকক পুনৰ এবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি হৈছে আমাৰ আইতাৰ বাৰ্থডে আৰু হেতু কাৰণে অকনমান বজাৰলৈ ওলাই আহিলো কিবা কিবি নিবলে আছিল তাৰপিছত হে কেক সেকু নিবলে আছিল হে বজাৰলৈ আহিলো তাৰপিছত আহি গৈ আইতাই কেক কাটিব লৈছে আৰু আইতা মানে এনেকৈ উঠি মেলি বেছি ঘূৰিব নোৱাৰে হেতু কাৰণে বিছনাতে কাটিছে আৰু সবে আইতাক পুৰা ফটো মাৰাত ব্যস্ত আৰু তেও বেলেগ ফুৰ্তি আৰু আজি 92 কমপ্লিট হৈ গল আইতা থাকে বৰ্তাহতৰ ঘৰত আৰু আজি হেতু কাৰণে গোটেই ফ্যামিলি মেম্বাৰ বিলাকে বৰ্তাহতৰ ঘৰতে গৈ পেলাই মানে ভাত এসাজ খাইছো আৰু আইতাৰ বাৰ্থডে বুলি আৰু হেয়াই বেলেগ বিশেষ তেনেকা আয়োজন নাই হেয়াই আৰু ভাত সাজ খালো আৰু সবে লগে ভাগে খালে এনেও ভাল লাগে হয় না হেতু কাৰণে আৰু এফালে তেও মানে কেন্ডেল কিডাল ফুগিবলে কোৱা হৈছে মম কিডাল ফুগিব কোৱা হৈছে তেও পৰা জোৰ দিছে আৰু ফুগিবলে লাষ্টত পাৰিলে হেতু কাৰণে সবৰ ফুৰ্তি কিন্তু তথাপি মানে ফুকি পেলাই তেও মানে কাহটো আহি গৈছে তেও মানে কাহটোৱে বহুত প্ৰবলেম দি আছে তেও কেক সেক পুৰা জোৰ জবস কাটিছে আৰু পাৰিছে লাহেকে কাটিবলে তেও আসলতে বেমাৰ মানে লাহেকে উঠিছে হেয়া নহলে তেও মানে কাহটোৱে বহুত দিগদাৰ কৰি আছিল হেতু কাৰণে তেও মানে বহুত অৱস্থা বেয়া হৈ গৈছিল অক্সিজেনটো লবলগীয়া হৈ গৈছিল তাৰপিছত এতিয়া হেয়া তেও ভাল হৈছে তেও এফালে কেক কাটি হৈ গল আৰু আমি ভাত পানী খাই ললো খাই পেলাই আমি আজৰি হৈ ঘৰলৈ আহি পেলালো আৰু ঘৰলৈ আহি পেলাই আছে এখন বিয়া আৰু বিয়া যাব কাৰণে পটমান নাযাও বুলি ভাবিছিলো তাৰপিছত আকৌ ভাবিলো গৈ আহো তাৰপিছত হে এখানে অকনমান উলাই মিলি লওঁ হেতুকে আপোনালোকৰ লগতো এনি মানে ভিডিও কৰি উলাও তেনেকে ভাবি পেলাই ভিডিওটো স্টাৰ্ট কৰিলো তাৰপিছত এফালে তেওঁকো লাগে নহয় মেকআপ অকনমান বুলে অকনমান মোক বগা কৰি দিয়া বুলি কৈছে হেতু কাৰণে লগাই দিছো অকনমান আৰু মানে সব বস্তু আনা নাই ইয়াতে কাৰণ আইতা বেমাৰ বুলিহে আমি ডিব্ৰুগড় হা হৈছিলে হেতু কাৰণে যি কিটা লগত আছিল যি কিটা ইউজ কৰো সেই কিটাই আজি মেকআপ কৰি যাম আৰু এইফালে এতিয়া লৈছো মই উলাব কাৰণে আৰু ফাৰ্ষ্টতে অকনমান মেকআপ অইল লগাই লৈছো ইয়াৰ আগত মই নিজৰ ক্ৰীমটো লগাই লৈছিলো ময়শ্চাৰাইজাৰ হিচাপে তাৰ পাছতে মেকআপ অইল অকমান লগাই দিছো যেহেতু ঠাণ্ডা দিন আৰু মানে মই ভাবিছো আজি কম্পেক্ট একো নলগাও অকল ফাউন্ডেশনটো লগাই যাম বুলি ভাবিছো যেহেতু অকমান জিলিকি থাকক ঠাণ্ডা দিনত অকমান গ্লো কৰি থাকিলে ভাল লাগে হেতু কাৰণে তাৰ পাছত লগাই লৈছো প্ৰাইমাৰ লগাই পেলাই পুৰা মিক্স কৰি দিছো স্কিনৰ লগত যাতে পুৰা এবজৰ্ব হৈ যায় স্কিনে লৈ তাৰ পাছত এতিয়া স্কিনটো যেহেতু ডাক দুটামান আছে হেতু ঢাকিবৰ কাৰণে কালাৰ কাৰেক্টৰ অৰেঞ্জ কালাৰটো ইউজ কৰি দিছো আৰু মোৰ পিছফালে উলাই মেলি আছে তেও পিছফালে তাৰ পাছত ফাউন্ডেশন ডাইৰেক্ট এপ্লাই কৰি দিলো ফাউন্ডেশনটো এপ্লাই কৰাৰ পাছত এতিয়া মই হাতে দিয়ে ব্লেন্ড কৰি দিম মোক মানে ইমানে ডিস্টার্ব দি আছে কাৰণ মানে মই পুৰা বকিছো লাইটটো এনেই কম হৈছে মানে আৰু পোহৰটো কম হোৱাৰ কাৰণে আকৌ লাইটটো আগতে আহি পেলাই তেও ৰখি দিছে হেতু কাৰণে পুৰা দুটামান ধমকি দি দিছো আৰু উলাই থাকতে গালি খাইছে আৰু বেচাৰাই তাৰ পাছতে ব্লাছ হিচাপে ইউজ কৰিব লৈছো লিপষ্টিক এটা লৈ লৈছো ব্লাছ হিচাপে এপ্লাই কৰি দিও আৰু বেলেগ একো নকৰো ব্লাছটো লগাই লওঁ অকমান পিংক দেখাই দিও যাতে অকন মেকআপ কৰিছো বুলি গম পাওক আৰু হেতু কাৰণে মই ব্লেন্ড কৰোতে মানে ডাইৰেক্ট পুৰা হাতেদি ক্ৰীম লগোৱা টাইপকে লগাই দিছো যাতে ফাউন্ডেশনটো একদম মানে কম হৈ যাওক বেছি হৈ নাথাকক যাতে হেতু কাৰণে এফালে মই বস্তু বিচাৰিবহে পাৰিছো আৰু মানে বেগটোত কি আছে কি নাই মেকআপৰ বস্তু বিলাক আনা নাই যি লগত থাকে হেবিলাকতে পুৰা বিচাৰিছো কি লগাব পাৰো বুলি আৰু এফালে মই পুৰা বেগ খুচৰাত ব্যস্ত আৰু এফালে বহুত দেৰিও হৈছে হেতু কাৰণে বহুত জলদি উলাব লগিয়া হৈছে এফালে বস্তু বিচাৰি পোৱা নাই তাৰ পাছত ওপৰত আইব্ৰো লগাবৰ কাৰণে তো বেলেগ বস্তু নাপালো আগৰ ব্ৰাছ এডাল আছিল তাতে অকমান লাগি আছিল হেতুকে মানে পুৰা ঘহি দিছো আৰু যাতে তাৰ পৰাই অকমান লাগি যাওক বুলি এইফালে আইব্ৰোটো তো বনি গল এতিয়া আইশ্যাডো এপ্লাই কি কৰিম তাকে আকৌ বিচাৰি লৈছো তাৰ পৰা কালাৰ কাৰেক্টৰটো আছিল তাকে অকমান অৰেঞ্জ কে লগাই দিছো আৰু এফালে মাও আহিছে অকমান কি হৈছে বুলি আৰু তাৰপিছত মায়ে কৈছে বুলিয়ে নাই দেৰি হৈছে বুলি কৈছে আৰু
তাৰপিছত এয়া খৰধৰকৈ পূৰা কৈছোঁ মই হ'বই বোলো এতিয়া অকণমান। তাৰপিছত মাস্কাৰা লগাই দিছোঁ যাতে চকু অকণমান ভাল লাগক। তাৰপাছত লগাই ল'ম এতিয়া লিপষ্টিকটো অকণমান লাইট কালাৰে লগাইছোঁ। তাৰপাছত লগাই লৈছোঁ সেন্দুৰটো আৰু হেয়াৰ ষ্টাইলটো বেলেগ কৰি থকা নাই, যিহেতু দেৰি হৈছে বুলি কৈ আছে সেইটো কাৰণে এনেকৈ চিম্পলকৈ কৰি মেলি গৈছোঁ আৰু। তাৰপাছত এয়া ওলাই মেলি হৈ গ'ল। আৰু যিহেতু লাইটৰ পোহৰটো নাই ভালকৈ বৰ এটা ভালকৈ ভিডিঅ'টো হোৱা নাই, আৰু এয়া আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু মোৰ এই ৰুমৰ কাপোৰ চাপোৰবিলাক ইগন'ৰ কৰিব হা, মানে ইমানেই যেনেকৈ তেনেকৈ থোৱা আছে। তাৰপাছত বিয়া ঘৰত গৈও আপোনালোকক অকণমান দেখাই দিছোঁ, মানে প্ৰুফ দিছোঁ মই আপোনালোকক যাতে মই বিয়া ঘৰলৈ আহিছিলোঁ বুলি। সেয়া অকণমান এনেই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, বেয়া পালে, কি পালে আপোনালোকে কমেণ্টত জনাব। তেতিয়াহ'লে আজিলৈ বাই বাই।